গুৱাহাটী চহৰৰ মাজমজিয়াত এজন অসমীয়া ব্যক্তিক বহিৰাগত বনিয়াই গুৰুলা গুৰুলকৈ পিটিলে। তাৰ পাছতো কিছুসংখ্যক আমাৰ অসমীয়াই এতিয়াও মৌন হৈ বহি আছে। কাৰণটো কি বাৰু? নে সেই বহিৰাগত বনিয়াৰ হাতত এইবিলাক অসমীয়া বিক্ৰী গৈছে? আচলতে কথাটো তেনেকুৱাই। ইলেকশ্যনৰ সময়তে আপোনালোকে সেইটো ৰিজাল্টটো দি দিছে, আপোনালোক যে বিক্ৰী গৈছে। এতিয়া কিছু সংখ্যক দল সংগঠন ওলাই আহিছে, সেই দল সংগঠনবিলাকে সেই কাণ্ডটোক কেৱল গৰিহণা দিব। তাৰ পাছতে দুই এজনে যদি আহি হাতযোৰ কৰি ক্ষমা বিচাৰি দিয়ে, তেতিয়া তেওঁলোকক এৰি দিব। আইনী ব্যৱস্থা আজিলৈকে হোৱা নেদেখিলোঁ। আমাৰ খিলঞ্জীয়া অসমীয়া মানুহক হাত উঠোৱাৰ পাছত কিবা আইনী ব্যৱস্থা হৈছেনে আজিলৈকে? কেতিয়াও হোৱা নাই। আমাৰ অসমীয়া মানুহৰ দুৰ্বলতা সেইটোৱে। কোনোবাই আপোনাৰ ওচৰত হাতযোৰ কৰি দিলে, চৰি বুলি কৈ দিলে, সেয়াই বহুত বুলি ভাবে, সেয়াই শাস্তি বুলি ভাবে। আমাৰ অসমীয়াত এটা ডায়লগ আছে, বোলে ক্ষমা কৰাজনতকৈ আৰু ভাল মানুহ নাই বোলে, আৰু কিবা কিবি কয় এইবিলাক। আৰে ভাইহঁত, এবাৰ ভুল হৈছে ঠিক আছে, এবাৰ ভুল হ'ব, দুবাৰ ভুল হ'ব, ক্ষমা কৰি দিয়াটো ডাঙৰ কথা নহয়। 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 10 বাৰলৈকে যদি ভুল কৰি থাকে, সেইটো ভুল বুলি কয় নি? সেইটো সিহঁতৰ ভুল নহয়, সিহঁতে সুবিধা লৈ আছে, গম পাইছেনে? সিহঁতে বিহাৰৰ পৰা আহি বা ক'ৰবাৰ পৰা আহি পেলানি অসমত থিতাপি লৈছে সিহঁতি কাম কৰিবৰ কাৰণে। আৰু অসমীয়াক মাৰি কাটি যি কৰি দিয়ক, মাত্ৰ সিহঁতি চৰি বুলি কৈ দিব লাগে। আমাৰ অসমীয়া মানুহ তাতে সন্তুষ্ট, ভাই ভাই হৈ যায়। তাৰপিছৰ পৰা ভাই ভাই হৈ যায়। আমাৰ অসমীয়া মানুহবিলাকে মাৰি দিয়ক, চৰি বুলি কৈ দিয়াৰ লগে লগে ভাই ভাই হৈ যায়। এইবিলাক এৰিব লাগে। ডাইৰেক্ট কানুনী ব্যৱস্থা ল'ব লাগে, আইনৰ সহায় ল'ব লাগে। আইনৰ মেৰপাকত ইহঁতক এনেকুৱাকৈ পকাব লাগে, অসমীয়া জাতিৰ একতাটো দেখাব পাৰিব লাগিব। আপোনালোকে কিছুদিনৰ আগত অৰুণাচলৰ একতাটো দেখিলে নহয়, তো সেইটো হ'ব লাগিব। আমাৰ ইয়াত হ'ব নোৱাৰে সেইটো। আমাৰ অসমত অৰুণাচলৰ দৰে বা নাগালেণ্ডৰ দৰে, মিজোৰামৰ দৰে, মণিপুৰৰ দৰে সেই একতাটো নাই। নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ একতা নোহোৱা ৰাজ্যখনেই হৈছে আমাৰ অসমখন। আমাৰ অসমখনৰ মানুহৰ মাজত একতা একেবাৰে নাই, সেইটো সকলোৱে জানে, আৰু সেইকাৰণে সুবিধা লৈ আছে সকলো। বহিৰাগতই সুবিধা লোৱা কাৰণ সেইটো এটা। আমাৰ অসমীয়া মানুহৰ মাজতে এতিয়া নানা ধৰণৰ পণ্ডিত ওলাইছে, ধৰ্মগুৰু ওলাইছে। ইহঁতে ধৰ্মৰ নামত মাত্ৰ এটা ধৰ্মকে টাৰ্গেট কৰে, নিজৰ ধৰ্ম বচোৱাৰ নামত সেই ধৰ্মটোক গালি গালাজ দিব। নানা ধৰণে বহিৰাগত যিখিনি বাহিৰৰ পৰা ৰীতি নীতি আনিছে আমাৰ ধৰ্ম বা আমাৰ অসমত, আমাৰ অসমীয়া সংস্কৃতিত, সেই বাহিৰৰ সংস্কৃতিখিনি বিয়পাব বিচাৰিছে। তাৰ বাদে একো নাই। ধৰ্মৰ নামত যিবিলাক মানুহ বিক্ৰী গৈছে, সেইবিলাক মানুহৰ কাৰণে আজি সুবিধা পাইছে বহিৰাগত। আজি বিহাৰত বা ইউ পিত বা যিকোনো ঠাইত হিন্দু মানুহেই হিন্দু মানুহৰ শত্ৰু হৈ আছে। ব্ৰাহ্মণ, ক্ষত্ৰিয় এইবিলাক চলি আছে, উচ্চ জাতি, নিচ জাতি এইবিলাক চলি আছে। আমাৰ অসমত তাৰে কিছুমান শিষ্য আহি পেলানি ইয়াত জ্ঞান পেলি আছে। কিন্তু চহৰৰ মাজমজিয়াত অসমীয়া মানুহ এজনক গুৰুলা গুৰুলকৈ পিতা হৈছে, তাত কিন্তু ইহঁতৰ মাত নাই। কি কাৰণে? সেই বহিৰাগতৰখিনি যে পকৰ চেলেকি থাক, তহঁতৰ যে মাৰি থাকে, তহঁতক যে এইটো দি থাকে, সেইকাৰণে তহঁতি সিহঁতক লৈ মাত নামাত। গম পাইছনে? মই ভৱিষ্যতবাণী কাহানি বাই কৈ থৈছোঁ। মোৰ ভিডিঅ'বিলাক, পুৰণা ভিডিঅ'বিলাক চালে ভালদৰে গম পাব। মই কিমান আগতেই ভৱিষ্যতবাণী কৈ থৈছোঁ। বহিৰাগতক যিমানেই সুবিধা দিব, যিমানে পিয়া পাৰি দিব, আমাৰ অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতি জীয়াই নাথাকিব। আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে অসমত যেতিয়ালৈকে নিজে নিজে কামত নধৰিব, বহিৰাগতে যিখিনি কাম কৰি আছে, আমাৰ অসমীয়াই সেই কামখিনি নিজৰ হাতলৈ যেতিয়ালৈকে নানিব, তেতিয়ালৈকে অসমীয়াৰ অস্তিত্ব শেষ হৈ যাব। যেতিয়ালৈকে অসমীয়াই কামত নধৰে, চাব, মই মিছা কৈছোঁ যদি চাব, মই আগৰ ভিডিঅ'টো কৈছোঁ মই এইষাৰ কথা। আমাৰ অসমীয়া মানুহে যেতিয়ালৈকে বহিৰাগতৰ কামবিলাক, যিবিলাক কাম বহিৰাগতে কৰি আছে, সেইবিলাক আমাৰ অসমীয়া মানুহৰ হাতলৈ নানিব, তেতিয়ালৈকে এইখন অসম অসম হৈ নাথাকে। বহিৰাগতে সুবিধা নাপাবৰ কাৰণে আমাৰ অসমীয়া মানুহে কাম কৰিবই লাগিব। সেইটো মোক বেয়া পাই লাভ নাই। মোৰ এই ভিডিঅ'টোত নানা ধৰণে কমেণ্ট কৰিব, এতিয়া নানা ধৰণৰ কমেণ্ট। মই যেতিয়া কামৰ কথা কওঁ যে আমাৰ অসমীয়া মানুহে বহিৰাগতৰ কামখিনি কৰিব লাগিব, তেতিয়া মই বাংলাদেশী হৈ যাওঁ, তেতিয়া মই পাকিস্তানী হৈ যাওঁ, তেতিয়া মই মিয়া হৈ যাওঁ। যদিহে মই মুছলমান ধৰ্মক টাৰ্গেট কৰি এটা পোষ্ট বা ভিডিঅ' দি দিওঁ, তেতিয়া মই কাট্টাৰ হিন্দু হৈ যাওঁ, ভাৰতীয় হৈ যাওঁ। ভাৰতীয় চাৰতীয় কৈ লাভ নাই। চিধা কথা, অসম অসমীয়াৰ হয় আৰু অসমীয়াৰ হৈ থাকিব চিৰদিন। ইয়াত ধৰ্ম বিভেদ কৰি লাভ নাই, ইয়াত জাতি ভেদ কৰি লাভ নাই। ঠিক আছে? অসম অসমীয়াৰ হয়। শুনি লওঁ ভাইহঁত, যিবিলাকে যে বেছি জঁপিয়াই আছ বহিৰাগত হৈ পেলাই, তহঁতক বহিৰাগত বুলি ক'লে তহঁতি বেয়া পাওঁ, নিজৰ ঠাইত যাবি, তহঁতৰ তাতো ঠাই নাই। গম পাইছনে? তহঁতৰ
তাতো ঠাই নাই, তহঁতি তাত কিবা কিবি বেয়া কাম কৰিহে অসমত পলাই আছহি। বেছিভাগ মানুহ তহঁতিবিলাকে কেনেকুৱা পাক চক্ৰত আছহি ইয়াত। কেৱল টকাৰ কাৰণে নহয়, কিছুমানে খেদা খায়ো আছহি, গম পাইছনে? খেদা খায়ো আছহি। আৰু সেই মানুহখিনিয়ে ইয়াত বেয়া কাম কৰি আছে। কোনোবাই গাঞ্জা বিক্ৰী কৰি আছে, কোনোবাই ড্ৰাগছ বিক্ৰী কৰি আছে। কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণে সুবিধাটো পাইছ, সেইটো ভাল কথা, অসমীয়া মানুহক সুবিধা দিছে। হ'লেও মূৰত উঠিবলৈ চেষ্টা নকৰিবি। যদি অসমীয়া কোনোবা এদিন জাগি যায়, প্ৰত্যেক অসমীয়া জাগে, তেতিয়া কিন্তু কথাটো বেয়া হৈ যায়। আৰু মই নিবিচাৰোঁ এই ধৰণে কাজিয়া হোৱাটো, এই ধৰণে মাৰপিট কৰাটো। ভাই তহঁতি বিজনেছ কৰিবলৈ আহিছ, বিজনেছ কৰ, নিজৰ ঠাইত যা। টকা ঘটিবলৈ আহিছ, টকা ঘট আৰু যা। ইয়াত দাদাগিৰি দেখাই লাভ নাই। ইয়াত কব্জা কৰিবলৈ আহি লাভ নাই। কব্জা কৰাৰ কথাটো নাভাবিবি, তেতিয়া অসমীয়া জাগিব। কিন্তু আজি ৰাজনীতিৰ ক্ষেত্ৰত গৈ কিছুমান ধৰ্ম বিৰোধ কৰি আছে, কোনোবাই জাতি ভেদ কৰি আছে, সেই মানুহখিনিয়ে কেৱল ছ'চিয়েল মিডিয়াত ভুকিব পাৰিব। সিহঁতে না অসমীয়াক ছাপোৰ্ট কৰিব, না কাক ছাপোৰ্ট কৰিব। এইখিনি মানুহ থাকেই। লাচিত বৰফুকনৰ দিনতো কিছুমান নিজৰে মানুহ আছিলে মোগলক সহায় কৰা। আৰু তহঁতিটো থাকিবিয়ে না, আমাৰ অসমীয়াৰ মাজত কিছুমান এনেকুৱা পাপিষ্টটো থাকিবিয়ে, নিজৰ পকেটৰ কাৰণে নিজৰ পৰিয়ালক বিক্ৰী কৰি দিয়া মানুহ আছে আমাৰ সমাজত। আৰু সেইবিলাক আমি বাছি উলিয়াব লাগিব। আমাৰ অসমীয়া জাতিটো বচাবৰ কাৰণে সেইখিনিক দলিয়াই পেলাব লাগিব। আৰু বহিৰাগতৰ কামখিনি আমাৰ অসমীয়াৰ হাতলৈ আনিব লাগিব। এই কথা সকলোৱে মনত ৰাখিব। যদি মোৰ কথাখিনি সঁচা বুলি ভাবে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব মই কোৱা কথাখিনি সত্য নে অসত্য। আমাৰ অসমীয়া মানুহে যেতিয়ালৈকে সেই কামখিনি হাতত নলয়, তেতিয়ালৈকে অসমীয়া জাতিৰ কোনো অস্তিত্ব নাথাকিব।